কামখিনি সুচাৰুৰূপে কৰি আমি যদি সেই আমাৰ আটাইতকৈ ডাঙৰ বন্ধু আৰু আটাইতকৈ ডাঙৰ শত্ৰুটোৰ পৰা যদি সাংস্কৃতিক দিশত যথেষ্ট আগবাঢ়ি গৈছে। তাৰ কাৰণে প্ৰথমতেই শলাগ ল'ব লাগিব এই মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়। তেখেতে বহি নালাগে। এই কনষ্ট্ৰাকশ্যন আপোনালোকে দেখিছে, শৈক্ষিক পৰিৱেশ দেখিছে কিমান উন্নতি কৰিছে। তাৰ এই চিলড্ৰেনসকলক লৈ এটা ডিপাৰ্টমেণ্ট কৰিছিলে। ডিপাৰ্টমেণ্টটো ইংৰাজীত কোৱা হয় TI। TI মিনছ থিয়েটাৰ ইন এডুকেশ্যন। নাটকৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক এডুকেশ্যনত ডেভেলপ কৰা। তাত আমি পঢ়োতে পাইছিলোঁ দুটা ভাগ। এটা আছিল চিলড্ৰেন ফৰ চিলড্ৰেন, চিলড্ৰেনক হতুৱাই চিলড্ৰেনক গীত মাত বা প্ৰশিক্ষণ দিয়াৰ, আৰু দ্বিতীয়টো আছিল চিলড্ৰেন ফৰ এডাল্ট, চিলড্ৰেনক হতুৱাই বয়োজ্যেষ্ঠসকলক জ্ঞান অৰ্জন কৰা। যিটো কথা ছাৰে আজি ক'লে খুব সৰু কথা, যে এই যে পিকাই দিয়া, পৰিষ্কাৰ কৰি ৰখা, এইবোৰ আমি ডাঙৰক কেনেকৈ কওঁ, বা মিটিং এখনত থাকিলে মোবাইল ফোনটো বজা, দেখাত তেনেই সামান্য, কিন্তু ই ডিচিপ্লিনৰ মাজত থকাটো অতি প্ৰয়োজন। গতিকে মই ইয়াত দুটা ভাগত বিভক্ত কৰিছোঁ। মই সময় নাপালোঁ কাৰণে মই বুজাব নোৱাৰিলোঁ। ভৱিষ্যতে মই বুজাম যে এনভাইৰনমেণ্টটো তেওঁলোকে কেনেকৈ
নাটখন আমি উপভোগ কৰিবলৈ ওলাইছোঁ গতিকে আমি আহকচোন নাটখন উপভোগ কৰোঁ
দেই